অধ্যক্ষ মহোদয় এনআৰচিৰ কথা ওলাইছে মই আজিৰ দিনটোত ইমান ভিতৰলৈকে যাব খোজা নাই কিন্তু এটা কথা ঠিক যে চৰকাৰখনে ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি কৈছিলো যে পুনৰীক্ষণ হ'ব লাগে আমাক ৰাইজে মেণ্ডেট দিছে গতিকে আমি পুনৰীক্ষণ বিচাৰিব লাগিব বিৰোধীক মেণ্ডেট দিছে যে পুনৰীক্ষণ হ'ব নালাগে গতিকে যিটো ফৰামতে আমি আমাৰ নিজৰ প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব পাৰো সেই ফৰামত আমি যাব লাগিব মোৰ ফৰাম হল মই মানুহক প্ৰতিশ্ৰুতি দিছো যে এনআৰচিত 20% মোক সীমান্ত জিলাত পুনৰীক্ষণ লাগে 10% আন জায়গাত পুনৰীক্ষণ লাগে মোৰ প্ৰতিশ্ৰুতি মই পালন কৰিম বিৰোধী পক্ষে প্ৰতিশ্ৰুতি দিছে যে নহয় পুনৰীক্ষণ হ'ব নালাগে বিৰোধীৰ প্ৰতিশ্ৰুতি পালন কৰিব আৰু গণতন্ত্ৰ তেনেকৈ আগবাঢ়ি যাব কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এটাৰ পৰা যদি মই আঁতৰি যাওঁ মানুহে কি ক'ব যে আজি আপুনি এনআৰচিৰ পৰা আঁতৰি গ'ল কালি 1 লাখ চাকৰিৰ পৰা আঁতৰি যাব পৰহি মাইক্ৰ' ফাইনেন্সৰ পৰা আঁতৰি যাব গতিকে মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ আৰু বিৰোধীকো মই কম আপোনালোকৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ আপোনালোকক মই নকওঁ যে আপোনালোকে মোৰ ৰাস্তাত আহক আপোনালোকৰ ভোটাৰ আছে তাক আপোনালোকে প্ৰতিশ্ৰুতি দি আহিছে আপোনালোকে কৈছে যে মাদ্ৰাসা খুলিব মই কৈছো মই মাদ্ৰাসা খুলিব নিদিওঁ এইটো মই মোৰ ভৰিৰ তলৰ মাটি ৰাখিম আৰু মই আপোনালোককো আহ্বান জনাম যে আপোনালোকেও নিজৰ ভোটাৰক প্ৰবঞ্চনা নকৰিব আপোনালোকৰ ভৰিৰ তলৰ মাটি ৰাখক পিছত গণতন্ত্ৰই কেতিয়াবা কোৰ্টত সিদ্ধান্ত হ'ব কেতিয়াবা বিধানসভাত সিদ্ধান্ত হ'ব ইণ্ডিয়ান ডেমক্ৰেসি ইজ এ ভেৰি ভাইব্ৰেণ্ট ডেমক্ৰেসি আমাৰ ফৰাম আছে ফৰামবিলাকত সিদ্ধান্ত হৈ যাব তাৰ কাৰণে আমি কাজিয়া পেচাল কৰাৰ কি প্ৰয়োজনীয়তা আছে আমাৰ মাজত বহুত ইস্যু আছে য'ত আমাৰ মন নিমিলে আমাৰ মাজত বহুত ইস্যু আছে য'ত মন মিলে আজি অসমৰ মুছলমান সমাজৰ মহিলাসকলৰ কল্যাণ আপোনাৰো মন মিলে মোৰো মন মিলে তো মিলা জায়গাটোত কাম কৰো এতিয়া কোনোবাই ক'ব যে নহয় 12টা সন্তান জন্ম দিয়ক আমি কওঁ যে নহয় সন্তান দুটা জন্ম হ'ব লাগে এইটোত মন নিমিলে এইটোত আমি নিজৰ ধৰণে কাম কৰি গৈ থাকিম আপোনালোকে ক'ব যে সত্ৰত মাটি দখল হোৱা নাই আমি কৈছো নহয় সত্ৰত মাটি দখল হৈছে এটা কাগজে পত্ৰই প্ৰমাণ কৰিব আমি ক'লে কি হ'ব যদি হৈছে এভিকশন হ'ব নাই হোৱা এভিকশন হোৱা নাই আজি এই কিছুমান কথা বিধানসভাখনত 5টা বছৰ আমি সেইবোৰ কাম কৰো যিবোৰ কামত আমাৰ মন মিলে বহুত কাম আছে আজি চেয়াৰমান আলী আহমেদ ডাঙৰীয়াৰ সদায় লক্ষ্য যে বাগবৰত শিক্ষাৰ কল্যাণ হ'ব লাগে মোৰ সম্পূৰ্ণ সহযোগিতা যে হ'ব লাগে তাত মন মিলে কিন্তু বহুত কথা আছে মন নিমিলে য'ত মন নিমিলে তাত আমি য'ত ক'ব লাগে আমি কম কিন্তু 5টা বছৰত 2টা পক্ষৰ মন মিলা কামবিলাক যদি আমি কৰি থাকিব পাৰো আমাৰ অসমখন বহুত পৰিৱৰ্তন হ'ব আজি চাহ বাগিচাৰ কল্যাণৰ কাৰণে আজি তেৰছ গোৱালা ডাঙৰীয়াৰ যিমান সমৰ্পণ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰো ইমান সমৰ্পণ আমি একেলগে কাম কৰিম তাততো কোনো বিৰোধিতা নাই এইটো ইস্যুটো আমি একেলগে আছো আজি বড়ো ভূমিৰ কল্যাণ দুৰ্গাদাস বড়োৰ যিমান মনত ইচ্ছা গোবিন্দ বসুমতাৰ ইমান ইচ্ছা এইটো ইস্যুটো আমি একেলগে কাম কৰিব পাৰো গতিকে মই ভাবো যে 100টাৰ 90টা ইস্যুটো একেলগে কাম হ'ব 10টা ইস্যুত কাম নহ'ব য'ত কাম নহ'ব তাত বেলেগ ফৰাম আছে আজি আমি বিশ্বাস কৰো গো আমাৰ মাতৃ আজি আমি বিশ্বাস কৰো গো আমাৰ মাতৃ গতিকে আমি কি বিচাৰিম যে পশ্চিম বংগৰ পৰা গো নাহক আমি বিচাৰিম যে যি জায়গাত গোক পূজা কৰা মানুহ আছে তাত গো ভক্ষণ নহওক কিন্তু মই কোৱা নাই যে এজে হল মানুহে নিজৰ স্বভাৱজত প্ৰক্ৰিয়াটো এৰিব লাগে কিন্তু বহু সময়ত মই দাৰুল উলুমৰ ষ্টেটমেণ্ট দেখিছো লক্ষ্ণৌৰ পৰা যে হিন্দু মানুহ থকা অঞ্চলত গৰু খাব নালাগে ফাঁচী বজাৰত হোটেল মদিনা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই আজি আমাৰ শান্তিপুৰ গান্ধী বস্তিত হোটেল মদিনা হোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তাত মানুহৰ সেন্সিটিভিটি আছে য'ত সেন্সিটিভিটি নাই তাত নিজৰ প্ৰচেষ্টা চলিব ভাৰতৰ সংবিধানে কয় গো হত্যা কৰিব নালাগে ডাইৰেক্টিভ প্ৰিন্সিপলত আছে আমি আহ্বান জনাই থাকিম যে আপোনালোকে বাদ দিয়কচোন লাহে লাহে কিন্তু আমাৰ মাজত যিখিনি জায়গাত আমাৰ সেন্সিটিভিটি আছে তাৰ ওপৰত আমি কাম কৰিব লাগিব যেতিয়া সদনত ইউডিএফৰ বিধায়কসকলেও এনেকুৱা বিধায়কক সমৰ্থন জনাব নতুন অসমৰ নিৰ্মাণ হ'ব আজি আমাৰ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াই সংস্কৃতত শপত লৈছে কিন্তু আল্লাহৰ নামত শপত লৈছে ডিফাৰেন্স আছে তেখেতৰ ধৰ্মৰ যিজন
আমাৰ যাক আমি বিশ্বাস কৰোঁ, শপত ঈশ্বৰৰ নামত লোৱা নাই, শপত ভগৱানৰ নামত লোৱা নাই, শপত আল্লাহৰ নামত লৈছে। কিন্তু দেৱভাষা সংস্কৃত ভাৰতৰ ঐতিহ্যৰ লগত জড়িত। আজি কৰিমউদ্দিন বৰভূঞাই যিটো পদক্ষেপ দাঙি ধৰিছে, তেনেকে যদি আমি চিন্তা কৰোঁ, ইয়াত সংঘৰ্ষ ক'ত হ'ব, ইয়াত কথা ক'ত হ'ব? মই ভাবো যে ভৰত দাও ঢকুৱাখানাৰ পৰা নাওবৈচাত আহিছে, লাহে লাহে বুজি পাই যাব কথাবিলাক, একো অসুবিধা একো নাই। প্ৰথম বিধায়ক হলে, প্ৰথম বিয়া কৰালে নিজৰ পত্নীক ভাল কোৱাটো নিজৰ নিয়ম। বহুত পত্নীয়ে পিছত স্বামীক কয়, এই বিয়া কৰাটোতো সদায় মৰম কৰি থাকা, এতিয়া 5 বছৰ হৈ গ'ল, দেখা পালে গালি দিয়া। গতিকে প্ৰথমতে মৰম অহাটো স্বাভাৱিক, কাৰণ ঢকুৱাখানাত তেনেকুৱা ভোটাৰ নাছিল, নাওবৈচাত তেনেকুৱা ভোটাৰ আছে। গতিকে প্ৰথম তেনেকুৱা এটা পৰিৱেশ হ'ব। কিন্তু লাহে লাহে আমি বুজিম যে নহয়, তেওঁলোককো আমি কিছু কথা বুজাব লাগিব যে মাটি যদি দখলে কৰিব লাগে, ভাল জেগাত গৈ দখল কৰোঁ, ধনী মানুহ এজনৰ মাটি দখল কৰোঁ, সত্ৰৰ মাটিটো কিয় দখল কৰোঁ? গতিকে এই ধৰণৰ যেতিয়া আমাৰ মাজত কনচেনচাছ বিল্ডিং হ'ব, ধনী মানুহৰ মাটি দখলো মানে, মই কোৱা নাই যে জবৰদস্তি, আধিয়াৰ একমতে, আমাৰ লেণ্ড হোল্ডিং একমতে, ভাৰতৰ সংবিধানে কৈছে যে ধনী মানুহৰ মাটি দুখীয়াক দিব লাগে। য'ত দুখীয়া গৃহহীন ভূমিহীন মানুহ আছে, আমি চৰকাৰৰ আধিয়াত মুক্ত চাৰপ্লাছ মাটি বিচাৰো, সত্ৰৰ মাটিখিনিতো যোৱাৰ প্ৰয়োজন নাই। যেতিয়া UDF-এ ক'ব যে কোনেও সত্ৰৰ মাটি দখল কৰিব নোৱাৰিব, নতুন সমাজৰ সৃষ্টি হ'ব। ময়ো ক'ম যে মছজিদৰ মাটি দখল হ'ব নোৱাৰে, কিন্তু কোনোবাই যদি সত্ৰৰ মাটি দখল কৰে, কোনোবাইতো গৈ মছজিদৰ মাটিও দখল কৰিব। সেইখন সমাজটো আমি বিচৰা নাই। গতিকে মই ভাবো যে এইখন সদনে নতুন অসম নিৰ্মাণ কৰিব পাৰিব, আৰু সেই দিশত আমি খোজ কাঢ়িব লাগিব। অধ্যক্ষ মহোদয়, মই আপোনাক বহুত বেছি আমনি নকৰোঁ। ভৰত নৰহ ডাঙৰীয়াই কৈছে যে ডেটা নাই, বাজেটত বহুত ডাটা আহিব। কোভিডৰ সময়ত মই বিচৰা নাই যে বহুত বেছি পলিটিকেলি হিটেড এখন ডিবেট হওক। জুলাইত আমাৰ বিধানসভা আহিব। আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে বিধানসভা অলপ বেছিকৈ হ'ব লাগে, তাৰ প্ৰতিও আমি গ্ৰহণযোগ্যতা আছে। বিধানসভা হলেহে সদনৰ সদস্যৰ অধিকাৰ থাকিব, সেইবিলাকত কোনো আপত্তি নাই, কাৰণ আমাৰ উত্তৰ দিয়াতো ভয় নাই, কাৰণ আমি সংকল্প লৈ আহিছোঁ যে বেয়া কাম নকৰোঁ। যদি বেয়া কামেই নকৰা, ভয় খাবলগীয়া কি আছে? ক'তো কোনো চিণ্ডিকেট নহয়, চিধা কথা। গৰু বেপাৰো নহয়, কোনো বেয়া কাম নহ'ব, চিধা কামত থাকিব। বেয়া কাম হলে আপোনালোকে দেখুৱাই দিব, আপোনালোকৰতো কাম বেয়া কাম হলে দেখুৱাই দিয়া। গতিকে আপোনালোকে দেখুৱাই দিব। বেয়া কামত ভাগ বিচৰাতকৈ বেয়া কাম দেখুৱাই দিয়াটো বেছি ভাল, যে বেয়া কামটো আমি দেখুৱাই দিছো, গতিকে বেয়া কামটো বন্ধ হওক। ভাগ বিতৰা পৰিৱৰ্তে আমি একে